যোৰহাটৰ লিচুবাৰীৰ কথা সকলোৱে কৈছে। লিচুবাৰীত এতিয়া আমি পূজাৰ মণ্ডপটো চাবলৈ আহিছোঁ। ইয়াত আপোনাৰ কেদাৰনাথ মন্দিৰৰ আধাৰত বনোৱা হৈছে। গতিকে বলকচোন চাওঁগৈ আমি কেদাৰনাথ মন্দিৰটো কেনেকৈ বনাইছে। আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভকামনা থাকিলে। দুৰ্গা মায়ে যাতে সকলোৰে প্ৰাৰ্থনা শুনে আৰু মোকো ভালদৰে যাতে জীৱনত আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰে। সকলোৱে কৈ আছিল যে ইয়াত বহুত ভাল হৈছে বুলি। এবাৰ লিচুবাৰীত আমাৰ প্ৰত্যেক বছৰে আচলতে যোৰহাটত পূজা ভালেই লাগে চাই পেলানি, আৰু ময়ো ইয়াতে লিচুবাৰীত চাবলৈ আহিলোঁ। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আহি গ'লোঁ আৰু চাবলৈ। ইমান ওচৰতে যেতিয়া পূজা ভাগ হওঁতে আৰু নাচাওঁ কেনেকৈ হ'ব ন। কেদাৰনাথ মন্দিৰ দৰ্শন কৰা সৌভাগ্য হয়তো কেতিয়া হয় নাজানো, কিন্তু ইয়াৰ পৰা স্মৰণ কৰিছোঁ ভগৱানে আশীৰ্বাদ কৰক।
ষ্টেচনৰ ওচৰতে খিচিৰি খাব পাইছোঁ, খিচিৰি খাই আছোঁ। স্কুটি এখন পালোঁ কাৰোবাৰ, ৰ'ব দেখুৱাইছোঁ। কাৰোবাৰ স্কুটি এখন পালোঁ, ইয়াতে থৈ লৈছোঁ, থৈ লৈ পেলাই পূৰা খিচিৰি খাই আছোঁ। খিচিৰি খাই আছোঁ, ভাল লাগিছে খাই। খিচিৰি খোৱা পূজাত মজাই বেলেগ একদম, বহুত টেষ্টি বনাইছোঁ। খাই লওঁ, গৰম উঠি গৈছে পূৰা, তাৰপিছত আৰু কৰিমগৈ। ইমান ভিৰ, সোমাবগৈ নোৱাৰিলোঁ আৰু বাহিৰৰ পৰাই মানে দূৰৰ পৰাই অলপ এনেকৈ চালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। হেপী দুৰ্গা পূজা।